চন্দন ব্ৰহ্ম কালিয়ে কৈছে যে আপুনি দুয়োটা সমষ্টিতে হাৰিব, দেৱৰগাঁও আৰু চিৰাংগড় বেয়াকে হাৰিব। কোন প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম। চন্দন ব্ৰহ্মক এইবাৰ আমি ইলেকশ্যন জিকি পেলাই চৰকাৰ হোৱাৰ পিছত চন্দন ব্ৰহ্মক আমাৰ একটা সংগঠন আছে কালচাৰেল আর কি বড়ো হাৰিম্য আফাদ বুলি একটা আছে, ইয়াৰে প্ৰেসিডেন্ট আমি দিম, চিন্তা কৰিব নালাগে। চন্দন ব্ৰহ্মক আমি বড়ো হাৰিম্য আফাদ তাৰমানে বড়ো কালচাৰেল একটা অর্গানাইজেশন আছে, ইয়ার প্রেসিডেন্ট দিম। সি গান গাব জানে ভালকে, খুব উপযুক্ত, একদম মানে আরামত প্রেসিডেন্ট দিব মই তাক। আপনার পিছে দেখা গৈছে যে এবার প্রবল বড় হেলিকপ্টার উড়াব আরম্ভ করবে, ডাবল ইঞ্জিন। প্ৰমোদ বড়ো এইটো পইচা মালিক, সেইটো উৰিব পাৰিব, আমিহে পইচা নাই, সেইকাৰণে আজি উৰিলে অহাকালি উৰিব নোৱাৰে, এনেকুৱা হৈ আছে। চাওক হেলিকপ্টাৰ কেতিয়াবাই আহিছে, 2 দিন না 3 দিনহে উৰিব পাৰিছো মই, আজিলৈকে উৰিব পৰা নাই, তেলৰ পইচা নাই। 14 নং চিৰাংগড় সমষ্টিৰ যে যিগৰাকী প্ৰাৰ্থী অৰ্থাৎ সংগ্ৰাম ব্ৰহ্মৰ কেঞ্চেলেশ্যন হৈছে নমিনেশ্যন, চৰ্চা চলি আছে যে আপোনাৰ লগত যোগাযোগ কৰিছে। সংগ্ৰামে আমাৰ লগত, মোৰ লগত ডাইৰেক্ট এনেকুৱা যোগাযোগ কৰা নাই, আমাৰ দলৰ মানুহ লগত যোগাযোগ কৰিছে, মই গম পাইছো। মুঠতে সংগ্ৰামে আমাক সাপোর্ট কৰিলে আমাৰ কাৰণে ওয়েলকাম জনাইছো, আৰু আমি নিশ্চয় সংগ্ৰামে যদি আমাক এনেকুৱা সহায় কৰে আমি 100% আৰু বেছি বেয়াকে কাম্পাক হাৰিব পাৰিব, তাৰমানে 10,000 মান ডিফাৰেন্সত আমি হাৰাব পাৰিব। এতিয়া আমাৰ মাৰ্জিনটো আছে 5-6 হাজাৰ ডিফাৰেন্স, কাম্পাটো আমাৰ লগতে 5-6 হাজাৰ ডিফাৰেন্সত হাৰি আছে। এতিয়া সংগ্ৰামে যদি সঁচাকৈ খোৱা নিচিনা আমাক যদি সহায় কৰে, তেতিয়াহ'লে সেই 15,000 10,000 ডিফাৰেন্সত কাম্পাই হাৰিব। কালি জয়ন্ত বসুমতাৰীয়ে কৈছে যে BPFৰ অৱস্থা এনেকুৱা হৈছে যে এতিয়া ম্যাগনিফাইড গ্লাছেদি BPFক দেখিব লাগিব, বিচাৰিব লাগিব। ইহঁতৰ ব্যক্তিগত অপিনিয়ন, এইবিলাক ব্যক্তিগত কথা, ৰাইজৰ অপিনিয়নটোহে আমি চাই, ৰাইজে কি অপিনিয়ন দি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। ইহঁতে ক'ব পাৰে যেনে তেনে কথা ক'ব। এতিয়া অৱস্থা বিৰাট বেয়া, ইউ পি পি এলৰ অৱস্থা এনেকুৱাই বেয়া, 1টা 2টাও জিকিব নাই সন্দেহ আছে মোৰ। এতিয়াতো ছাৰ বিভিন্ন ঠাইত আপোনালোকৰ যোগদান পৰ্ব চলি আছে, এতিয়া আগৰ যিটো অংক আপুনি কৈছিলে একক সংখ্যাগৰিষ্ঠ কিমান সংখ্যা পাব পাৰে? মই একো নকওঁ, মুঠতে 20+ ইয়াৰ ওপৰত আমি পাম, মুঠতে 20 ওপৰত আমি পাই আছো। আৰু বিজেপিয়ে সঁচাকৈ আমাৰ নেক্সটত আছে, ছেকেণ্ডত, আৰু থাৰ্ডত আহিব এইফালে UPPL বা কংগ্ৰেছ, এনেকুৱা আহিব। না বিজেপিওতো নিজকে কৈ লোৱাটো কি, এইটোতো ফাইন নালাগেতো, কৈ ল'ব পাৰে আমি 20টা পাম 30টা পাম, সেইবিলাক ক'ব পাৰে, কিন্তু প্ৰেক্টিকেলি সঁচাকৈ বিজেপিয়ে BPFৰ নেক্সটতে আছে, অন্তত এই BTC অঞ্চলত। ওচৰত যাওকচোন একবাৰ, বাঘৰ ওচৰত যাই চাওকচোন, নাক আছে না দাঁত আছে না নাই, এইবিলাক যাই চাওকচোন ওচৰত। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে BPFৰ প্ৰাৰ্থীগৰাকী হাৰিছে বুলি ইতিমধ্যে বিবেচিত হৈছে, তেনে ক্ষেত্ৰত কংগ্ৰেছে আকৌ কেণ্ডিডেট দিছে। আগৰ দিনটো গ'ল, এতিয়া কংগ্ৰেছে কেণ্ডিডেট দিলেও আমাৰ একো ক্ষতি কৰিব নোৱাৰে, স্পষ্ট। এই কাৰণে এইবিলাক যিবিলাক কথা কয়, ইয়াৰ কাৰণে তাক মই কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট দিম বুলি কৈছে।